নমস্কাৰ থাকিল আমাৰ মিডিয়া সকললৈ। এই আমাৰ যিটো ভৱন, এই ভৱনটো আমাৰ বৰ্তমানৰ যিটো BTR চৰকাৰ প্ৰমোদ বড়ো ছাৰে আমাক দিয়া, এনেকৈ 26টা জনগোষ্ঠীক আমাৰ এই ভৱনটো নিৰ্মাণ কৰাৰ কাৰণে আমাৰ এটা মানে গ্ৰেণ্ট দিছে, চেংচন দিছে। তাৰ ভিতৰত আমাৰ এইটো চেংচন হ'ল 19,99,000 টকা। 19,99,000 টকাৰ ভিতৰত আমি ঘৰ কৰিছোঁ। যিটো ভৱন, আমাৰ যিটো অনুসূচিত জাতিৰ কালচাৰেল এণ্ড বিকাশ ভৱন, এইটো আমি আজি উদ্বোধন কৰা হ'ল। এই যে আমাৰ যিটো মানে ভৱনটো, এইটো আমাৰ বহুদিনীয়া এটা অভাৱ এটা পূৰণ হ'ল। আমাৰ এই চৰকাৰৰ পৰা আমি এই ভৱনটো পালোঁ। আৰু আমাৰ এই গাঁও, এই চাৰিওফালে যিবিলাক গাঁও আছে, আমাৰ মেক্সিমাম SC কমিউনিটিৰ পৰা, কাৰণ আমাৰ SCবিলাকতো এনেই দুখীয়া মানুহ। আৰু আমি এই চেগতে আমি এই প্ৰমোদ বড়ো চৰকাৰক বা প্ৰমোদ বড়ো ছাৰক আমি ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ এটা ভৱন নিৰ্মাণ হ'ল। এই ভৱনটোৰ কাৰণে আমাৰ বহুদিনে এটা অভাৱ এটা পূৰণ হ'ল। কিন্তু আমাৰ এটা অভাৱ থাকিয়ে গ'ল। এটা বস্তু হ'ল যে আমাৰ যিটো সন্মুখৰ ফালে যিটো মানে জাগা আছে, এই জাগাত আমাৰ আৰ্ট ফিলিং কৰিব লাগে বা ফিল্ডত আমাৰ পূৰা আৰ্ট ফিলিং কৰিব লাগে। তাৰ কাৰণে মই এই মিডিয়াৰ জৰিয়তে আমি চৰকাৰক এটা অনুৰোধ ৰাখিব বিচাৰিছোঁ যাতে আমাৰ পৰৱৰ্তী সময়ত আমাৰ এই আৰ্ট ফিলিং তথা আমাৰ এই যিটো এই গাঁওটো যাতে মডেল ভিলেজ হিচাপে মানে এটা ডিক্লেয়াৰ দিয়ে। তাৰ কাৰণে মই এই মানে BTR গভৰ্ণমেণ্টক মানে টানি অনুৰোধ জনালোঁ। আমাৰ অল BTC অনুসূচিত জাতি পৰিষদৰ পৰা আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চৰকাৰক। কাৰণ আমাৰ বহুদিনীয়া অভাৱ এইটো পূৰণ হ'ল যে আমাৰ এটা অফিচ লাগে। আমি বহুতো অনুৰোধ কৰি পোৱা নাই যদিও এইবাৰ আমি পালোঁ। আচলতে সৰুকৈ ক'বলৈ হ'লে যে আমি আনন্দিত হৈছোঁ, সুখী হৈছোঁ। কিন্তু আমাৰ বহুত অভাৱ আছে। আমাৰ যিবিলাক দাবী দাৱা আছিল আমাৰ সংগঠনৰ তৰফৰ পৰা, সেই দাবীবিলাক পূৰণ হোৱা নাই। গতিকে আমি আশা ৰাখিছোঁ যাতে ভৱিষ্যতে এই দাবীবিলাক পূৰণ কৰে। আৰু আমাৰ যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি হিচাপে পূৰণ হোৱা নাই যদিও আমাৰ কিছু পূৰণ হৈছে। সেইকাৰণে আকৌ এবাৰ ধন্যবাদ দিছোঁ।